তো হেল্ল' গাইজ, আজি আমি চাইকেল কিনিব আহিছোঁ। দাদা আৰু দাদা আহিছে আৰু মই আৰু মোৰ দাদা এটা আৰু আমাৰ মায়ে গাড়ী চলাই আছে। এয়া দেখিছেনে, হেৰি একদম পূৰা চানা খোৱাত ব্যস্ত। মই মানে চানাখিনি খাবলৈ লৈ গৈছিলোঁ ভাইটিটোক, মানে তাৰপিছত ঘৰলৈ লৈ যাওঁ বুলি ক'লে মাকলে পূৰা চানা খোৱাত ব্যস্ত, পূৰা জ্বলা দি আনিছে মাকক খা বুলি কৈছে। আমি এইফালে যাবলৈ ওলাই আছোঁ। আজি কিহৰ কাৰণে গৈছোঁ আপোনাক জনাম দেই, চাই থাকক। এই নামঘৰ আহি পাইছোঁ, যাত্ৰাটো আমাৰ আৰম্ভ কৰিছোঁ আৰু কিহৰ কাৰণে গৈছোঁ, কি কাৰণে গৈছোঁ আপোনাক চব জনাই চাই থাকিব। এয়া আমি আহি পূৰা পাই গৈছোঁহি জয়পুৰ দলং। আমাৰ জয়পুৰ দলংখন কিবা এটাই ভাল লাগে দিয়কচোন, আনকমন টাইপৰ কিবা। মানে ইয়াত আহি আগতে সদায় গৰম দিনত চানা খাওঁ, এনেই বহি থাকে, মানে ভাল লাগে নদীখনৰ ওপৰত বহি পিনি। চ' গাইজ, আহি আমি একদম জয়পুৰ দলঙৰ তোৰণখনৰ তলত পাইছোঁহি। জয়পুৰ চাৰিআলি বুলি কয়। ইয়াৰ পৰা সোঁ চাইডে গ'লে আমি পামগৈ জেগাডোখৰত। আৰু বন্ধু বান্ধৱীসকল, এইখন হ'ল আমাৰ নাহৰকটীয়া কলেজত। ইয়াত চাওকচোন কিবা কাৰণে এম্বুলেঞ্চ ধৰি থৈ দিছে, কি কাৰণে বা বিশেষ নাজানো। বাকী নাহৰকটীয়া কলেজখন চাওক, আগতকৈ বহুত ধুনীয়া লাগিছে কিন্তু দেই। ইয়াত এতিয়া পৰীক্ষা হৈ আছে নেকি চাগে, হায়াৰ ছেকেণ্ডেৰী। একদম বহুত ধুনীয়া বনাই লাগিছে আগতকৈ, একদম পূৰা গেট চেট লগাই পিনি ভাল লাগিছে দেখি। আৰু আহি ইয়াত নাহৰকটীয়াত থকা বহুত এটা ধুনীয়া নামঘৰ পালোঁহি। তাৰপিছত গৈ পাইছোঁগৈ, ক'ত পাইছোঁ দেখাইছোঁ। আৰু আমাৰ ইয়াত থকা যে এই চাহ বাগিচা কিবা বাগান, মানে কিবা এটাই ভাল লাগে দিয়কচোন। বাগানৰ মাজে মাজে যদি যেতিয়া যাত্ৰাটো আৰম্ভ কৰা হয়, ক'বলৈ যোৱা হয়, ভাল লাগিব। তো বন্ধুসকল, পাইছোঁহি আৰু দেই লাহে লাহে একদম আমাৰ গন্তব্যস্থান। তাৰপিছত হেৰি মানে কি কিনিব কৈয়ে দিওঁ বাৰু। এই চাইকেল দুখন আজি ল'বলৈ গৈ আছে, মানে তাকে আৰু কেতিয়াবা লাগি আছে, চাই থাকিব। বন্ধুসকল চাই থাকক দেই, এয়া আহি পাইছোঁ মানে নাহৰকটীয়া। আমি মানে নাহৰকটীয়ালৈ চাইকেল নিবলৈ আহিছোঁ। এই ভাইটি আৰু ভণ্টিয়ে মানে চাইকেল নিব আহিছে পৰিয়ে, তাৰপিছত ল'বলৈ একদম বুঢ়া উৎপাত আৰু পাইছোঁহে দেই। এতিয়া ভাবিছোঁ মানে আমি দোকানকেইখন চাই কোনখনৰ পৰা লওঁ, কোনখনৰ পৰা নলওঁ। সিহঁতি কৈছে ধুনীয়া এখনৰ পৰাহে ল'ম হেনো বোলে চাইকেল। অকল তাত গৈ পিনি মানে ফূৰ্তিতে ভিডিঅ' বনোৱা নহ'ল, ঘৰত আনিহে এইকেইখন ৰাতি এতিয়া দেখুওৱা হৈছে। মানে কেনেকুৱা লাগিছে বন্ধুসকল চাবচোন। এখন সৰুখন হৈছে ভণ্টিজনীৰ কাৰণে, আৰু ডাঙৰখন হ'ল আপোনাৰ এই ল'ৰাটোৰ কাৰণে। কেনেকুৱা লাগিছে চাওকচোন বাৰু, ময়ো চাই চিতি দিছোঁ এনে অলপ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুনকৈ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ, আশা কৰোঁ আপোনালোকে আগলৈ ভাল পাব।